মৰিয়নি ভেলৌগুৰিৰ ইটাভাটাৰ দ খাৱৈত পৰিল বন্যহস্তীৰ জাক। মৰিয়নিৰ গিবন অভয়াৰণ্যৰ সমীপৰ এটা ইটাভাটাত জেচিবিৰে খন্দা উন্মুক্ত গাঁতত পৰিল পোৱালিসহ ৬টা বন্যহস্তী। গিবনৰ পৰা খাদ্য সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ প্ৰায় ৪০-৫০জনীয়া এটা জাক নিশা মৰিয়নি দিহিঙীয়া গাঁৱত প্ৰৱেশ কৰিছিল। বহুতৰ ধান খেতি নষ্ট কৰাত ৰাইজে খেদি পঠিয়ায়। সমীপতে থকা এটা ইটাভাটাৰ বাবে ব্যৱহাৰ কৰা জেচিবিৰ দ্বাৰা খন্দা এটা উন্মুক্ত গাঁতত পৰি যায় ৬টা হাতী। ইয়াৰে ২টা হাতী উঠিবলৈ সক্ষম হয় যদিও পোৱালিসহ ৪টা হাতী পানীৰ মাজতে কেইবা ঘণ্টাও আবদ্ধ হৈ থাকে। অৱশেষত বন বিভাগে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইটাভাটাৰ বাবে মাটি খান্দি এনেকৈ এৰি থৈ যোৱা বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতসমূহ এতিয়া জীৱ-জন্তুৰ লগতে মানুহৰ বাবেও বিপদসংকুল অৱস্থা হৈ পৰিছে। এই সন্দৰ্ভত স্থানীয় গাঁও প্ৰধান জিতুল গগৈয়ে কিছু মন্তব্য আগবঢ়ায়। উপরে ইহে রহে ক্লাই ইহে রহে পোৱালিটো এইফালে লৈ আহ গুহাদা মানুহখিনি অঁতৰাবলৈ এইফালে ব্ৰেক কৰিলা নি হা দিবা পাবহি জেচিবিয়ে খান্দিলে নাপাবহি ক'ত পাইছে জেচিবিয়ে খান্দিলে নাপাবহি আপোনালোক জেচিবিয়ে খান্দি লিক ওলোৱালে ট্ৰাই কৰি আছে এতিয়া চাকচেছ হোৱা নাই কিন্তু উঠালে পোৱালি পোৱালিটো উঠাইছে ন ভাই মাজেদি এইটো চাইডেদি 18-11জনীয়া দল এটা আহিছিলে পোৱালিৰ সৈতে। তেনেকুৱাতে ৰাইজে ইয়াত হকা-বাধা কৰি পিনে গোটেই চাৰিওফালৰ পৰা টৰ্চ মাৰে। টৰ্চ মাৰি পিনি তেওঁবিলাকেতো ভয়ত মানুহৰ ফটকা ফুটাইলে তেওঁবিলাকে বাহনিত আশ্ৰয় ল'বে। বাহনিত আজি প্ৰায় 4-5 বছৰ আগতে পুখুৰীত ডাঙৰ ড্ৰিংক মানে ইটা ভুটাৰ কাৰণে মাটি লৈ যায় ইটা বনাবৰ কাৰণে ইটা ভুটাৰ মালিকে। আৰু মাটিৰ মালিকৰ লগত বুজা পৰাত কিবা থাকে পইচা লেনদেনত। সেই পুখুৰীত তেনেকুৱা গাঁতত 6টা হাতী পৰিছিলে পোৱালিৰ সৈতে। পোৱালি মানে 1.5 বছৰীয়া 2 বছৰীয়া 3 বছৰীয়া তেনেকুৱা পোৱালি আছে, সৰু সৰু পোৱালি আছে। আৰু আজি ৰাতিপুৱা এতিয়া 2টাটো নিজে উঠি গ'ল। তাৰপিছত বাকীকেইটা উঠিব নোৱাৰি 4টা উঠিব নোৱাৰা দেখি পিছত ফৰেষ্টৰে জেচিবি মাতি দিলে। জেচিবি কিনাৰ চাইডেদি গৈ পিনি কাটি দিলে। তেওঁবিলাকে সুবিধাটো লৈ পিনি আৰু এতিয়া মানে উঠি গৈছে এতিয়া ৰাতিপুৱা। এইটো এইফালেতো আহি থাকে, ধানৰ কাৰণে আহে, ধানৰ দিনতে আহে। কিন্তু ধাননি যেতিয়া ধান পথাৰ নাথাকে খৰালি হেৰি মাহত তেতিয়া এইফালে হাতী নাহে। হাতীৰ অহা যোৱা বাটত পুখুৰী খান্দি দিয়াৰ কাৰণে তেওঁলোকৰ এইটো হৈছে নহয় অহা যোৱা বাটত নহয়, অহা যোৱা ৰাস্তা এটা আছিলে। তেওঁবিলাকে মানুহখিনিয়ে মানে কি ক'বলৈ গ'লে মানুহখিনিৰ গাত বহুত ভুল আছে আমাৰ ৰাইজৰ গাত। চাৰিওফালৰ পৰা বেয়া কৰি যেনেকে ফুটবল কিন্তু 4-6 কেনেকে মাৰিছে গোটেই ক্ৰিকেট হিচাপে মতে তেনেকে মাজত বহাগ বিহুত যেনেকে নাচনি যে ঢুলীয়াৰ মাজত নচায় তেনেকে হাতীখিনিক মানে ৰাইজে হেৰি কৰে। এইটো ৰাইজৰ গাতে ভুল। খেদাবলৈ নাজানে সৰু সৰু চেঙেলীয়া 10-12 বছৰ 18 বছৰ ল'ৰাবিলাক আগবাঢ়ি যায় টৰ্চ মাৰি লৈ হাতীখিনিক যোনটো ৰাস্তা আহে সেইটো ৰাস্তাই মানে গতি কৰি পঠিয়াই নিদিয়ে। বন বিভাগক খবৰ দিয়াৰ লগে লগে 7টামান বজাতে আহি পাই গ'লহি তেওঁবিলাক।
তেওঁলোকে কি কৰিব, ইমানখিনি ৰাইজৰ আছে, ৰাইজৰ কথাটো তেওঁবিলাকৰ কথা গ্ৰাহ্যই নকৰে, নামানে। পিছত কামাণ্ড এতিয়া আজি ৰাতিপুৱা কামাণ্ডক মাতি পেলাইহে তেতিয়া ৰাইজ আঁতৰিছে, নুশুনে কথা। তেওঁবিলাকৰ লগত নহ'লে বন বিভাগৰ লগত ৰাইজে টকাটুকি লাগে ল'ৰাবিলাকে আজিকালি জানে। এইটো বেছি অসুবিধা হৈছে এইটো। আৰু এইবাৰ মানে কি, এইবাৰ খান্দি থাকোঁতে এই মুখৰ আগতে এইটো খান্দিছিলে আজি 15 দিনৰ আগত। মই মানে গাঁওবুঢ়া হিচাপে মই চাৰ্কল অফিচত দৰ্খাস্ত দিলোঁ। এইটো লগে লগে মই খবৰ পাই পিনি মই মাটিটো JCB আৰু ডাম্পাৰ কেইখন মই উভতাই ফটো চটো মাৰি পিনি থৈছিলোঁ। আৰু মই বাইদেউক এপ্লিকেশ্যন দি ৰাইজৰ হৈ পিনি পৰা ৰাইজৰ চহী লৈ পিনি আমাৰ ইয়াত যে গাঁত এনেকৈ কৰিলে ওচৰৰ খেতি পথাৰখিনি লোকচান হয়। ধান খেতিটো যিটো হ'বলগীয়া আছে নহয়, দাঁতিত যদি ডাঙৰ নলা খান্দি দিয়ে, পুখুৰী খান্দি দিয়ে, ক'ত ধান খেতি হ'ব? আৰু তেনেকুৱা ক্ষেত্ৰত খেতি পথাৰটো নহয়। আৰু বনৰীয়া জন্তু আহি আজি পৰিলে দেখি পালেই সোমাই পৰিছে গাঁতত। এইটো চিনাতলি গাঁও বুলি কয়, এইটো দিহিঙীয়া গাঁও।